গুড মৰ্নিং বন্ধুসকল, সকলোৱেতো ভালে আছে চাগে। আৰু মোৰো অলপ চলপ ভালো বেয়াও মাজতে আছোঁ আৰু কাম বন কৰি। প্ৰথমতে মোৰ ফালৰ পৰা সকলোলৈকে আপোনালোকক নৱবৰ্ষ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আৰু মই এতিয়া ৰাতিপুৱা ৰ'দতে আছোঁ, অলপমান এই ছাগলী পোৱালিকেইটাৰ লগত অলপ খেল ধেমালি কৰি আছোঁ। অলপমান এটি ধেমালি চেমালি কৰি আছে ধুনীয়াকৈ। তাৰপৰা এতিয়া মই যাম অৰুণাচলত কেনেকৈ যাওঁ, মই কেনেকৈ কি কৰি আছোঁ আপোনালোকক দেখুৱাম। সকলো বিশেষ চব দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু ছাগলী পোৱালিকেইটা অকণমান চাওক কি ধেমালি কৰি আছে। এতিয়া ওলাইছোঁ, এতিয়া লাগিব 1 ঘণ্টামান আৰু পাবলৈ। চাই যাওক আপোনালোকে বাটটো কেনেকুৱা লাগে দেখিবলৈ। ভাল ৰাস্তা আছে, ধুনীয়া জেগাও আছে, চাই থাকক, এনজয় কৰক। Go there. এইটো বঙালমৰা তিনিআলি হয়। তিনিআলি পাইছোঁহি এতিয়া। এয়া গৈ আছোঁ। এয়া কৰ্ণাবাৰী পাইছোঁহি। এয়া হ'ল লালুক মাৰ্কেট হয়, এইটো লালুক মাৰ্কেট পাইছোঁহি। এয়া লালুক চাৰিআলি পাইছোঁহি। এতিয়া পাৰ হ'ম এতিয়া।
এতিয়া লৈ লওঁ দুপৰীয়া আহাৰটো কি পাই গৈছে আনিবৰ কাৰণে তাকে দুপৰীয়া আহাৰটো খাবৰ কাৰণে লৈ লোৱাটো ভাল হ'ব তাত খাবলৈ জেগাটো দূৰ হয় এতিয়া হাৰমতি মাৰ্কেটটো পাইছে এয়া পাই গ'লোঁ এতিয়া বেগত ভৰাম এতিয়া ভৰাই লৈ যাব লাগে সোনকালে টাইম হৈ গ'ল বহুত টাইম হৈ গ'ল আজি লেটো হৈছে বৰ্তমান এইটো জেগাটো খুব সুন্দৰ হয় পেচাব কৰিবৰ কাৰণে এতিয়া চুচু অলপ কৰি লওঁ তাৰপিছত আৰামছে গৈ থাকিম আৰু এয়া আহি পাইছোঁহি এতিয়া গেটত এতিয়া পাছটো দুখাব লাগিব ইয়াতে তাৰপৰা চেক খোৱাৰ পিছতে যাব পাৰিম এতিয়া দুখাই লওঁ বলক এইখন হ'ল পাছ এইখন হ'ল ভেকচিন লোৱা কাগজ দুইখন একেলগে দুখাব লাগিব এতিয়া এনেকৈ মেলি দিছোঁ এতিয়া দুখুৱাম বাইদেউজনক চাব মেম যাবৰ কাৰণে পাৰ্মিশ্যনটো পাই গ'লোঁ এতিয়া দেৰি নকৰি গৈ থাকোঁ দুখাই থাকিম এতিয়া হৈ গ'ল চেক হৈ গ'ল এতিয়া আমি যাব পাৰোঁ আগুৱাই এতিয়া যাম অৰুণাচল में घुसेगा अभी घुस के अभी काम करेगा काम करके शाम को लौटेगा
এয়া এতিয়া পালোহি টিকডক জেগাডোখৰ নাম। এতিয়া আহি পাই গ'লোহি এতিয়া দোকান। এইটো বিল্ডিঙতে এতিয়া কাম কৰিম, এইটোৱে হয় এতিয়া চাব। চলো চলতে रहो। বিপুলদা কি হল কোন হল? হ্যাঁ किचन ये मेरा विपुल दा लाइनमैन है। ये गिटार गुटर है। हाँ ये विपुल दा है। हाँ बाल्टी गुला उन्हें थे मुदा खाओ बाल्टी गुला ओए काली बाल्टी धुई जाने ने बाल्टी के धुई जाने ने और धुई गई बोली कइसे ओए धुई बाल्टी को देखा माने चले अन्य बाल्टी पूरा विषय এতিয়া যুদ্ধলৈ যাবলৈ কাপোৰ পিন্ধি আছো। এইবিলাক কাপোৰ ৰেডি হৈ গ'লো। এতিয়া যুদ্ধ বেল বেলডাল লগাই লওঁ। বেলডাল লগালে কাম দিব। বাকী চাই থাকক কি হৈ গৈ থাকে দিনটো। এইটো মেইন টপটো ইয়াৰ পৰা চাওক। এইটো দেখিছে বহুত ৰ'দত কাম কৰিবলগীয়া হৈছে। কিহৰ কাৰণে?
এইটো ভৱিষ্যতৰ কাৰণে এইবিলাকেই আৰু কাম কৰি আছোঁ। যি এনেকৈ মাস্ক মাৰিবলগীয়া আছে, টুপি চুপি পিন্ধি ল'বলগীয়া হৈছে। ইয়াতে এনেকৈ মাৰিবলগীয়া হয়। আৰু মোবাইলটোতো তেনেকৈ দেখুৱাবলৈ সম্ভৱ নহয়, সেইকাৰণে তলত দেখুৱাম আপোনালোকক চাব ডিটেইলছটো।